কেইটা গছ পুলি থাকে মই জীয়াই থকালৈকে চাই থাকিম কেলা। 1 কোটি ৰুইছে আকৌ গছ পুলি কেতিয়া দিব আপুনি এইবিলাক বিষয় ভালকে কয়। শুনা, বিষয় দিছে, গছ পুলি দিছে, 10,000 টকা দিব অল অসমত। পাৰিব এনেকে গছ পুলিটো ৰুইছে আৰু ধৰিছে, ফটো দিছে। পাৰিম বুলি কৈছে মুখ্যমন্ত্ৰী। টকা কাৰ? চৰকাৰৰ কেলা। এই ধন কাৰ? এখেতো আপুনি কেলা অমিত বিষয় হয় নেকি? কেলা ৰাত হলে তোৰ মানে গছ অসম ধ্বংস কৰিলে, তহঁতক কেলা বেচিলে। খবৰ আছে তো হ'ব, গৰম নাইকিয়া হৈ যাব। ঘৰটিটো কেইটা গছ পুলি থাকে মই জীয়াই থকালৈকে চাই থাকিম কেলা। 1 কোটি ৰুইছে আকৌ গছ পুলি কেতিয়া দিব লাগে? গছ পুলি কেতিয়া দিব লাগে? কোন সময়ত? উত্তৰ দে। এই ৰু কেলা, তহঁতে কৈ থাক কেলা। ফালতু পৰে চিনি পাবি গছ পুলি। খৰালি ৰোৱা গছ পুলি কি হব? বালৰ কেলা অমিত বিষয় আন্দোলন কেলা। তেতিয়াহ'লে আঁতৰ হ। উপকাৰ কৰি বুলি কৈছো নহয় মই। গোটেই গছৰ কাণৰ গাছ পিতা মাতা নেলু কাটিলে, পাহাৰ পৰ্বত খহালে, তেতিয়া ক'ত গৈছিলে? এতিয়া অমিত বিষণ কৰিছে কেলা। গছৰ ছাঁ দিব। এইখিনিত ৰাইজ আহি পেলাই গছৰ তলত জোৰাই থাকে। গছ কলৈ গ'ল? অমিত বিষয় আন্দোলন এতিয়া কেলা কাটিবহে গছ পুলি ৰুবলৈ আহিছে হয় নেকি? কল দি বেৰিব ছাগলীয়ে গৰুৱে নোপোৱাকে। চব অসমখন মূৰ্খ বাহাৰ কাটি মুখা হ'ল। 10,000 হয়নে? দিয়াৰ পিছতে মই কেলা 10,000 টকা গছ পুলি ৰোৱা, 10,000 টকা দিয়া বাবা। যেতিয়া দি শেষ কৰিব অল আছাম। মূৰ্খ বিলাক আঁচনিটোত সন্তুষ্ট হোৱা নাই। ককা মানে সন্তুষ্ট নহয় বুলি কৈছে, পুলিবিলাক জীয়াই নাথাকিব বুলি কৈছে। পুলি দিব লাগে বহাগ দিয়াৰ নেবাচিলে আকৌ এতিয়া কেলে তহঁতৰ বাপেহঁতক বুলিয়ে যা কেলা। অগৰু দিছে, অগৰু নহয়, তামোল বুলি নহয়, অগৰু দিছে। মই এই কি শিৱসাগৰ নাজিৰাৰ পৰা অগৰু পুলি এই মুঠা আনি এতিয়া চৰকাৰে দি আছে অগৰু। আপুনি অগৰু পুলি মনোমন থাক, মোক কবলৈ দে। অগৰু পুলি ইমান মুঠা আনিলো। নগাঁও শিৱসাগৰ নাজিৰা নাচ আনিবা। তাত মোৰ এজন বন্ধু আছে অফিচাৰ, নাচ আনি এই মুঠা আনিছিলো গাড়ীত উঠাই। অগৰু পুলি এতিয়া চব অগৰুৱে দিছে। এতিয়া চৰকাৰে চব অগৰুৱে দিছে। অগৰ বচালুৱাঙে যোৱা কেলা পাৰিছো বহুত টকা পাব। এটা অগৰু এজোপা যদি অগৰু বাচে নহয়, গছজোপা যদি ফুট হয় নহয়, 1.5 লাখ টকা পাৰিবা। সেইকাৰণে চৰকাৰে চবকে সেইটো দিছে। ধনী সঁচাকে ইমান সহজ অগৰু পুলি বচোৱা বাবা। চবকে দিছে অগৰু। আপুনি অগৰু ফগৰু মাৰক বুলি কেলা চব অগৰুহে দিছে। মই মুঠি আনিছিলো। আপুনি অনাটো পুলিৰ লগত এইটো পুলি নিমিলে। এইটো চৰকাৰে দিয়া, বচাই লোৱা। এইটো চৰকাৰে দিয়া যে বাচিব। বচাই পেলাই যেতিয়া হ'ব, মই যদি জীয়াই থাকো, এজোপা অগৰু গছ এনেকুৱা হলে তাৰ পেটত এটা মাল ওলাব। সেই মালটোত 3 লাখ টকা কেলা। বচাই লোৱা না। তাৰপিছত মই কম অগৰু নাম নাজানো, মই ঘৰ চিনি পাওঁ। বাবা ঠাই নাই, টকা থবলৈ জেগা নহব কেলা। এজোপা অগৰু গছত মই এমুঠা আনিছিলো অগৰু পুলি। অমিত বিষয় আন্দোলনটোতো ভাল পদক্ষেপ। বচাই লোৱা চোৱা। বচাৰ পিছত কবা মোক। মই যদি থাকো পৃথিৱীত, তেতিয়া তোমালোক অগৰু পুলি কথা মোৰ আগত কবলৈ আহিবা। এজোপা গছত 3 লাখ পালো, তাত ফালি দিলে মাজত এটা এনেকুৱা দিল ওলাব। সেইকাৰণে দিছে আকৌ এতিয়া সেইটোকে।